মোৰ তোমাৰ কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ পল প্ৰতিপল তোমাকে জুনিয়ৰ জুবিন তোৰ গান থচোন নাংমেন মই এটা গান মোৰ শুন বাপ্পা ঐ তই গান গাবি দে গাচোন গা শুনো আচ্ছা শুনবি গলটো অলপ ঠিক ঠাক কৰি লৈছো ৰ নাটক কৰবা নালগে দে গান গা ও বাপা হৰকান্তই হেঁতৰ ঘৰত নাজেবি আকা ও বাপা হেঁতৰ ঘৰত আছে কঠলৰা থা যাবি তই নিতে নি যদি কৰে মন চিত দুদিন পিছত লাগব এটা লেঠা বাচা তোৰ মাত কহে যে হিচাপে নাই দেখো কি গাইছা ইয়পা মোৰ আগত গান গাবা তই নাচা মাতে ঠিক নাই কহে যে প্ৰথমবাৰৰ কাৰণে গান গাবা আহিছিলো ইয়াৰ আগত বুঢ়া লাজ পালোৱে মই বাচাই মোৰ আগত গান গাৱাৰ আগতে প্ৰথমতে ৰিহাৰ্চেল কৰবি তাৰ পাছত গাবা আহিবি দে সিগলা বাদ দিয়ে হেতি আমাৰ চাৰে আহিছে ধু টিউচন চাৰে চাচোন চা হইও তুৱে কিয়ে দাইনে ম কিয়ে জুনিয়ৰ জুবিন তুহুৰতে এতে কি কৰি আছা স্যার আমি এনে বহি আছো দিয়ক আপনি কক যায় মই ককনে জং এনে ওলেইলু পাছে তুহু পঢ়া পাতি ঠিকমতে কৰছা না স্যার কৰি আছো আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস তুহু জানা না নাজনা স্যার গম পাও তে কৰোনা বেমাৰ লকডাউন যদি কৰোনা বেমাৰ নাইলা কৈ লকডাউন নহলা কৈ স্কুল পাতি খোলা হলা কৈ তিতানে স্কুলত পতাকা উত্তোলন করলু হৈ যাও বছৰৰ নিচিনা ইতেতো আর ইনকে আর মানুহ চানু গোট খাবা নৰিয়ে দে তুহুৰুতা নাংমান বহচোন তুহাক অলপ আমাৰ ভাৰতৰ স্বাধীনতা দিৱসৰ বিষয়ে কওঁ স্যার কক আমি শুনিম দিয়ক আপনিও বহক স্যার ভালকে শুনি লবি দে কথাখিনি মোৰ স্যার 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষ স্বাধীন হয় আৰু সেই দিনাই মানে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষত প্ৰথমখন জাতীয় পতাকা উত্তোলন কৰে তুহু এটা কথা জানানা আমাৰ ভাৰতবৰ্ষত 15 আগষ্ট মানে স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা কোনি উত্তোলন কৰে স্যার আমার দেশৰ প্ৰধানমন্ত্ৰী গৰাকী হয় না স্যার 15 আগষ্টৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী পতাকা উত্তোলন কৰে আৰু এটা কথা কওঁ এখেতে ক'ত পতাকা উত্তোলন কৰে জানানা স্যার লালকিল্লা শুদ্ধ উত্তৰ 15 আগষ্টৰ দিনাখন লালকিল্লাত প্ৰধানমন্ত্ৰী পতাকা উত্তোলন কৰে আৰু এটা কথা মই এখনিতে কৈ থওঁ 26 জানুৱাৰীৰ দিনাখন যিতে গণতন্ত্ৰ দিৱস হয় সিদিনা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পতাকা উত্তোলন কৰে স্যার গম পালো দিয়ক এটো কথা তুহাক মই এটা কথা কওঁ আমাৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষখন স্বাধীন হৈছিল 14 আগষ্ট তাৰিখে মানে যাওকালি পাকিস্তান স্বাধীন হৈছিল আৰু তুহাক এটা মই কথা কওঁ পাকিস্তান আৰু ভাৰতবৰ্ষ ইতেহে দুখন বেলেগ দেশ যিতে স্বাধীনতা দিয়া নাছিল দুখন দেশক একলগ আছিল আৰু বাংলাদেশখনো আমাৰ লগত লগ আছিল এই তিনিখন লগ লাগিহে আমাৰ ভাৰতবৰ্ষ আছিল যিতে 1947 চনৰ পাকিস্তানক বেলেগ কৰি দিলাক 14 আগষ্ট তাৰিখে আৰু আমাৰ ভাৰতবৰ্ষক 15 আগষ্ট তাৰিখে বেলেগ কৰি দিলাক দুখন বেলেগ বেলেগ দেশ হৈ গেল হয় নেকি স্যার আৰু এটা কথা কওঁ আমাৰ ভাৰতবৰ্ষ যিতে 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল তিতে কিন্তু আমাৰ লগত বাংলাদেশখন আছিলে বাংলাদেশখন 1971 চনতহে বেলেগ দেশ হয় স্যার ইমান কথা আমি আজিলৈকে জানাই নাছিলো আমাৰ ভাৰতবৰ্ষক ইংলেণ্ডৰ কোনটো দলে স্বাধীনতা দিছিল গম পা স্যার নাজনো নহয় ইংলেণ্ডত যিতে ভোট হৈছিল ভোটতে যিতে শ্ৰমিক দল জিতছিল শ্ৰমিক দলে আহি আমাৰ ভাৰতবৰ্ষক স্বাধীনতা দিছিল গম পালি ইটা কথাটো স্যার গম পালো দিয়ক আৰু এটা ভাল লগা কথা কওঁ আমাৰ ভাৰতবৰ্ষ কি বাৰে স্বাধীন হৈছিল জানানা স্যার কি বারে আমাৰ ভাৰতবৰ্ষ শুক্ৰবাৰে স্বাধীন হৈছিল
ছাৰ বহুত নাজনা কথা আজি আপোনাৰ তাৰ পৰা শিকলো দিয়ক। আৰু এটা মই কথা কওঁ তোমাক, ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা একমাত্ৰ মহিলাগৰাকীৰ নাম জানানা? ছাৰ ইন্দিৰা গান্ধী দেৱে নেকি? ইন্দিৰা গান্ধী দেৱে একমাত্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ দিনাখন পতাকা উত্তোলন কৰা ব্যক্তি। ইটা বুজি পালি না তুহু কথাখিনি ভালকে? ছাৰ একদম ভালকে বুজি পালো দিয়ক। আৰু আপোনালোকক সকলোকে কৈছো, এই স্বাধীনতা আন্দোলনৰ ওপৰত যিখিনি কথা মই কলো আপোনালোকে নিশ্চয় শুনিলে। এই কথাখিনি আমি ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ ওচৰত অৱগত কৰালো। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।